আজি কণীৰে পনীৰ ৰেচিপি বনালোঁ। ফাৰ্ষ্ট টাইম বনাইছোঁ, খাবলৈ তথাপিও টেষ্টিয়ে হৈছিল। ইউটিউবৰ পৰা চাই মই বনাইছোঁ। তাৰ কাৰণে লাগিব আপোনাৰ ডিম 4টা, মানুহ অনুযায়ী বেছিকৈও ল'ব পাৰে ডিম। তাৰপাছত ইফালে মই কেৰাহীখন পানী গৰম কৰি পিনি দালচেনি অলপ দি পানীখিনি গৰম হ'বলৈ দিলোঁ। ইফালে ডিমখিনি ফিটি ল'লোঁ। ফিটিবলৈ যে ইমানেই দিগদাৰ হ'ল, আপুনি মানে যিমানেই ফিটে বস্তুটো সিমানেই ভাল হ'ব। হেণ্ড ব্লেণ্ডাৰ থাকিলেতো বেছি ভাল, যিহেতু মোৰ হেণ্ড ব্লেণ্ডাৰ নাছিলে, হাতেৰে বহুত কষ্ট কৰি ফিটিছোঁ। মানে আপোনাৰ কমেও মই 15 মিনিটমান ফিটি থাকিবলগীয়া হৈছে। বাট একো নাই, কষ্টটো কৰিবই লাগিব খাবলৈ। তাৰপাছত ইফালে দালচেনিখিনি মই তুলি ল'লোঁ। পানী মোৰ মানে একচুৱেলি কি হ'ল, বেছি হ'ল অলপ। আপোনালোকে ইমান পানী নিদিব, কিন্তু উপায় নাই, পাছতহে মই গম পালোঁ। তেতিয়ালৈকে মই গম পোৱা নাছিলোঁ। তাৰপিছত ডিমখিনি দি নেমু 2 চামুচ দিছোঁ চেপি। তাৰপিছত লাহে লাহে অকণমান উতল আহিবলৈ দিলোঁ। তো মোৰ মাখন ৰেডি হৈ গৈছে। অলপ টাইম 10-15 মিনিটমান আপোনালোকে জাষ্ট এনেকৈ উতলাই থাকিব। উতলাই লোৱাৰ পাছত দেখিব, যেতিয়া মানে আপোনাৰ যোনটো মাখন টাইপৰ আহিব ন, বস্তুটো ডাঠ হৈ, তেতিয়া আপোনালোকে নমাই এখন ধুনীয়া, মোৰ এয়া দেখিছেনে ডাঠ হৈয়ে গৈছে ধুনীয়াকৈ গোটেইখিনি অলপ অলপ। তাৰপৰা বগা কাপোৰ এখনে চেকি দিব। মোৰ একচুৱেলি বগা কাপোৰ নাছিলে, চেকিব পৰা নাই। চেকোঁতেও যি অৱস্থা হ'ল, গৰম পূৰা, ভালকৈ কৰিব। তাৰপাছত টানকৈ একদম ধুনীয়াকৈ ঢাকি থৈ দিব, ওপৰত কিবা গধুৰ বস্তু দি। ইফালে দেখিছেনে মোৰ পনীৰ টাইপ ৰেডি হৈ গৈছে, ইমানেই ছফ্ট হৈছে দেখিছেনে। তো মাজতে মোৰ অলপ পনীৰ বেয়াও হ'ল, মানে ছাইডখিনি মই একচুৱেলি ভাজটো ইমান নাজানিলোঁ চাগে, আৰু পানীটো অলপ মোৰ বেছি হ'ল, সেইকাৰণে মোৰ এনেকুৱা হ'ল। বাট প্ৰথমবাৰ বনাইছোঁ, একো নাই, তথাপিও বনাব পাৰিলোঁ আধা আধি। তাৰপাছত ইফালে মই মিঠাতেল দিছোঁ। আপোনালোকে ইচ্ছা অনুযায়ী ৰিফাইন তেলো দিব পাৰে। মই আলু দি বনাইছোঁ, মটৰ অনুযায়ী। আপোনালোকে পনীৰ যেনেকৈ বনায় সেনেকৈও বনাব পাৰে, ইচ্ছা আপোনালোকৰ নিজৰ ইচ্ছা সেইটো। মই আলু আৰু অনিয়ন দিয়ে বনাইছোঁ মছলা দি। মই যিহেতু ইমান মটৰ চটৰ ভাল নাপাওঁ, সেইকাৰণে আলু দিয়ে বনালোঁ। আলুটোতো ফেভৰেট হয় মোৰ। তাৰপিছত ইফালে আপোনাৰ চাকি থোৱা পানীখিনি যিখিনি আছিলে, সেইখিনি পানী অকণমান দি গেছটো ল' ফ্লেমত অকণমান সিজিবলৈ দিলোঁ। সিজা হোৱাৰ পাছতে আপোনাৰ মোৰ পনীৰ ৰেডি হৈ যাব। তাৰপিছতে অকণমান ধুনীয়াকৈ লৰাই লৈ চাব দেই, সিজিবলৈ দিছোঁ। তাৰপিছত এতিয়া মোৰ ফাইনেলি পনীৰ ৰেডি। খাবলৈ যে কি টেষ্টি হৈছিলে, এইটো আপোনালোকেও এবাৰ বনাই চাবচোন ঘৰত। আজিলৈ আহিলোঁ, বাই।